হেল্ল' গাইজ, আজি বতৰটো বহুত সেমেকা বতৰ, ৰ'দো দি আছে, বৰষুণো দি আছে। আজি মানে কেচেৰা বতৰ দেই এইটো। তো গাইজ, মই যাবলৈ ওলাইছোঁ, গা ধুবলৈ যাইছোঁ। মোৰ লগত যাব আৰু বাপহঁতৰ ঘৰ আহি পালোঁ। বাপে আছে ঘৰত, বাপক মই মাতি দি আছোঁ। আমি এতিয়া যাই আছোঁ পুখুৰীত গা ধুবলৈ একেলগে। চ' গাইজ, বাপ আহি আছে। তো গাইজ, বাপ আহি পালাক, বাপৰ লগত এতিয়া যাওঁ পুখুৰীলৈ। আৰু আহি থাকোঁতে দেখিলোঁ এইটো এটা ব্লেক টাইগাৰ আগত দেখি আহি আছিল, দেখা পাই মাত দিলোঁ। চ' গাইজ, এইটো পুখুৰীত আমি গা ধুই কিনে এইটো পুখুৰীত বহুত জাইলা গাৰা থকা বুলি কয়। আৰু কাপোৰ চাপোৰ থৈ আৰু পুখুৰীত গা ধুবলৈ আৰম্ভ কৰি দিলোঁ। আৰু দুটামান ফ্লিপ দিম বুলি ভাবিছোঁ। ফ্লিপ দি কিনে কাপোৰ চেণ্ডেল খুলোঁ আৰু কাপোৰ চাপোৰ খুলি লৈ পুখুৰীত অলপ গা ধোৱাৰ আগতে দুটামান ব্যায়াম কৰি ল'ব লাগে। ব্যায়াম কৰি লোৱাটো ভাল। আৰু এতিয়া আমি যাম ফ্লিপ দিবলৈ, দুটামান ফ্লিপ দিম। আৰু বাপক মাতোঁ মই। বাপে আছে এইটো কুৱাৰ বিচত বাগাৰ দি। বাপে এটা বাগাৰ দি আছে বা, এটা গুৱাৰ বিচ যদি এই পুখুৰীটোতো এটা গুৱাৰ আপি ফালিটো ভালেই আছিলে আৰু কেনে মানুহ চ' গাইছ, এই পুখুৰীত বোলে জাইলা গাৰা থকা বুলি কৈছে কমলে। চ' গাইছ, এইটো পুখুৰীত বহুত দোৱা আছে, তাতে জাইলা গাৰা থকা বুলি কৈছে, ভালেই কথা। চ' গাইছ, এতিয়া দুটামান ফ্লিপ মাৰে, আপোনালোকে চাই লওক। বাপে মোক চেম্পু খুজিলে, বাপক অলপ চেম্পু দিলোঁ, হ'লেও চেম্পু বহুত দিব নোৱাৰি না, চেম্পুৰ দাম বহুত। চ' বাপক অলপ চেম্পু দিলোঁ, কিন্তু মই বহুত বস্তু দিয়াহেন পালোঁ। মোৰ একখাৰা কলজা দিয়াহেন পালোঁ। তে গাইজ, ইমান চেম্পু দিব নোৱাৰি আৰু চেম্পুৰ দাম বহুত বাঢ়িছে। আপোনালোকে দেখি কিমান হৈছে কমেণ্ট কৰি জনাব। এইখিনিয়ে আছিল, যদি ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থৈ দিব। চ' গাইজ, কেনে আছে কমেণ্ট কৰি জনাব। আজি ফাৰ্ষ্ট ব্লগ আৰু নতুন ব্লগ দি আছোঁ। চ' গাইজ, ধন্যবাদ।